বাপৰে বাপ কি ধুনীয়া লড়কি কি ধুনীয়া ছোৱালী পটাই ল'ব পাৰিলে এই শুনা মই নাজান হাও কি 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 লাগে তোমাক মানে তোমাক ভাল লাগিছিল সেই ছোৱালী কি কইলি কৈছোন কৈ দেই মানে আপিটোক ভাল লাগিছিল মানে চেলা অসভ্য ছোৱালী আপিক দেখিলে ভাল লাগে এইটো মোৰ গাৰ্লফ্ৰেণ্ড ফুট বুলি কৈছো আৰু ফুট বুলি কৈছো চৰি বেয়া নাপাব ভুল হৈ গ'ল আহা বলা বেলেগ জেগাত যাব পৰা যাম এটা থাকিব নোৱাৰা চেলা কিনো জিন্দগী যাক পচন্দ কৰে তাৰ আগতে বয়ফ্ৰেণ্ড লৈ সেই চেলা এই জিন্দগীত থকাতকৈ নাথাকাই ভাল ভাইটি মই তোমাক হেল্প কৰিব পাৰোঁ কি হেল্প কৰিবা মোক মোৰ দৰে এটা হেণ্ডচাম নোহোৱা ছোৱালী বেঠুকা ছোৱালী এটা কোন আপি ভাল পাব এইটো কেনেকৈ হেল্প কৰিব পাৰিবা এইটো হেল্প কৰিব নোৱাৰা তুমি মই পাৰিম কিন্তু মই পাৰিম কেনেকৈ জানা তোমাক মই চেঞ্জ কৰি দিম তোমাৰ ৰূপটোৱে মই চেঞ্জ কৰি দিম তেতিয়া তোমাৰ আপিৰ লাইন লাগি যাব হা কি সঁচাই মোৰ ৰূপটো চেঞ্জ কৰি দিলে মই আপি লাইন লাগিব আপিৰে লাইন লাগিব দা বলা তোমাৰ ৰূপটো চেঞ্জ কৰি দিওঁ কিন্তু পইচা কিমান লাগিব 1000 টকা মান দিলে হ'ব মই চেঞ্জ কৰি দিম বলা ঠিক আছে বলক 1000 কিবা 5000 দিব ঘৰ বলক ৰূপটো চেঞ্জ কৰি হ'ল ঠিক আছে হৈ যাব চালা মইতো ধুনীয়া হ'লোৱে কিন্তু এতিয়াবা বগবা পচন্দ কৰে না নকৰে চেহেৰাটো বা ভাল বা পায় না নাপায় বাপৰে বাপ কি হেণ্ডচাম ছোৱালী দেখোন চাওঁচোন মোক ভাল পায় না নাপায় সুধি লওঁ তুমি বহুত ধুনীয়া ভাল পাবা নেকি মোক সঁচাই তুমি মোক ভাল পাবা সঁচাই ঠিক আছে এতিয়া মোৰো ভাল লাগিল তোমাকো মোৰ বহুত ভাল লাগছে ভাল আমি সেইটোৰ পৰা ফুৰি আহোঁ ঠিক আছে ব'লা বাপৰে বাপ মজা লাগিল দেই ভাত ধৰি গ'ল ৰখলাবাৰ লগতে বহো মোৰ নতুন ৰূপটো দেখো কেনেবা পাই অ'কে ভাই বহি আছে কোন আপুনি মোক চিন পোৱা নাই মই তোৰ বন্ধু মানে ৰাতুল দেখোন মই ৰাতুল আৰু নতুন কৰি বনোৱা ৰাতুল মোৰ বন্ধু হ'ব আছে নেকি নতুন নহয় আগৰ ৰাতুলে মোৰ অলপ ৰূপ চেঞ্জ হৈছে মই প্লাষ্টিক চাৰ্জাৰী কৰি পেলাই ৰূপটো চেঞ্জ কৰি লৈছোঁ এই আপুনি পাগলা হৈছে বোধহয় ৰাতুলে নহয় দেখা ৰাতুল বেলেগ টাইপৰ চুলিখিনি লম্বা মই আগৰ যে ৰাতুলে মই ৰূপটো চেঞ্জ কৰি লৈছোঁ সেই কোনো পাগলা বোধহয় এইবিলাক থাৰ খাই যোৱাই ভাল পাওঁ চালা মোক চিনি নাপালাক দেখোন আহি নাপাব পাৰে দে ৰূপটো চেঞ্জ হৈছে কিন্তু ঘৰৰ মাহঁতে কিন্তু মোক চিনি নাপাব কিন্তু মই এইটো কথা জানো মাহঁতে মোক জন্ম দিয়া মাতৃ মোকে চিনি নাপাওঁ মামা হাও কি বাপা লাগছিলে কাবাক মোক চিনি পোৱা নাই মই ৰাতুল তোৰ পুত্ৰ কি কৈছে তই ৰাতুল ৰাতুল দেখা নহয় মোৰ চুলি মই চিনি পোৱা মোৰ নিচিনাই দেখা অলপ প্ৰায় চুলি যাম্বা মই এতিয়া প্লাষ্টিক চাৰ্জাৰী কৰি ৰূপটো চেঞ্জ কৰি দিছোঁ এই কোন পাগলা আহিছে মোৰ ঘৰত যা বুলি কৈছে ওলাই যা মোৰ ৰাতুল চাতুল নহয় যা তই যা ওলাই যা প্লাষ্টিক চাৰ্জাৰী কৰি ৰূপ চেঞ্জ কৰিব পাগলা চেলা মোৰ মিছা মোৰ ঘৰত দখল কৰিব আহিছে যা কি হ'ল মোৰ ডেট চেলা কি হৈ গ'ল মোক কোনেও চিনি নাপালাক মই নিজৰ ৰূপ চেঞ্জ কৰি আপিৰ কাৰণে মই এনেকুৱা কৰি মই আজি নিজৰ বন্ধু নিজৰ মাহঁতকে নিজৰ চেহেৰা